তো গাইছ আপোনালোকে গম পাইছে মই থাম্বনেল দেখি পেলাই আপোনালোকে তো মই আজি কি ভিডিঅ' দিম আপোনালোকে মানে নতুন এটা কণ্টেণ্ট লৈ পেলাই ভিডিঅ' এটা বনাইছোঁ আপোনালোকে বহুত মানুহ হয়তো কাৰ কেনেকৈ চলাই চাৰিচকীয়া বাহন কেনেকৈ চলাই এইটো নাজানে তো মই তেনেকুৱা মানে ভিডিঅ' এটা বনাবলৈ আশা কৰিছোঁ তো আজি মানে ব্লগ নিদিওঁ একো নিদিওঁ মানে ক'তো যোৱা নাই আজি মানে আপোনালোকৰ মানে এইটো কাৰ কেনেকৈ চলাই বহুত চাৰিচকীয়া বাহন কেনেকৈ চলাব তাকে ওপৰত মই এটা ভিডিঅ' বনাই আছোঁ এতিয়া আজি তো আজি ক'তো জনা ব্লগো দিয়া নাই তো এইকেইদিন মই ব্লগে দি আছিলোঁ আৰু মাজত এটা প্ৰেংক ভিডিঅ' দিছোঁ আপোনালোকে গম পাইছেই দেখিছেই তো নাজানো আপোনালোকে নতুন চেনেল খুলিছে আপোনালোকে সদায় ছাপোৰ্ট কৰিব তো গাইছ এইটো মাৰুতি সুজুকি ডিজাৰ হয় আৰু বহুতো হয়তো নাজানে কিন্তু এইটো চাবি নাই এইটো মানে BS6 হয় এইটো মানে ইয়াত কিছুমান গাড়ীৰ এইটো ইয়াত চাবি থাকে কিন্তু ইয়াত চাবি নাই এইটোত আৰু এইটো মানে কেনেকৈ এইটো ৰিমোটত চব মানে ৰিমোটত হয় ৰিমোটটো মানে ভিতৰত থ'লে মানে ভিতৰত অট'মেটিক মানে ভিতৰত আপোনালোকে যদি থয় অট'মেটিক মানে হেৰি হৈ যাব তাৰপিছত আপোনালোকে কি কৰিব মানে এইটোত এটা টিপ দিলে আপোনালোকে ভিডিঅ'টো চাই থাকক মানে দেখুৱাইছোঁ এবাৰ টিপিব এতিয়া মানে গাড়ীটো মানে হেৰি হৈছে মানে চব মানে লক চক মানে অ'পেন হৈছে আৰু এইটো মানে হেৰি হ'ল আপোনালোকে দেখিছে আৰু তাই মানুহ আছে মোৰ লগৰ ফ্ৰেণ্ড আছে আৰু এবাৰ টিপিলে মানে অন হ'ব গাড়ীটো এতিয়া আপোনালোকে চাওক অন হৈ গৈছে গাড়ীটো অন হৈ গৈছে আৰু আপোনালোকে এতিয়া গম পাইছেই গাড়ীটো মানে চাবি নোহোৱাকৈ কেনেকৈ অন কৰে মানে দুবাৰ টিপিব লাগে ফাৰ্ষ্টত এবাৰ টিপিছোঁ আৰু এবাৰ টিপি দিছোঁ ডাবল টিপিছোঁ মানে এইটো কাৰণে গাড়ীটো অন হৈছে আৰু এবাৰ মানে টিপিলে মানে হেৰি হৈ যাব আৰু এবাৰ টিপিলে মানে ষ্টাৰ্ট হ'ব আৰু আপোনালোকে ভিডিঅ'টো সেয়ালৈকে চাব মানে ষ্টাৰ্ট কৰি চলাই দেখুৱাইছোঁ আপোনালোকে কেনেকৈ চলাব আৰু এইটো আছে হেৰি ক্লাছ হয় এইটো আৰু এইটো আছে ব্ৰেক আছে আৰু এটা আছে মানে এক্সেলেটৰ আছে এইটো যিমান এক্সেলেটৰ দিয়ে ইমানে যাব আৰু এইটো মেনুৱেল হয় এইটো মানে অট'মেটিক নহয় আৰু মানে এইটো ক্লাছ এনেকৈ ধৰিলেহে তাৰপিছত এইটোত আৰু এবাৰ টিপিলে মানে হেৰি হ'ব ষ্টাৰ্ট হ'ব এইটো মানে ক্লাছ নধৰি পেলাই মানে আপুনি যদি ষ্টাৰ্ট দিয়ে তেনেহ'লে ষ্টাৰ্ট নহয় মানে ক্লাছ ধৰিব এইটো মানে এনেকৈ ধৰিব তেতিয়া মানে ষ্টাৰ্ট হ'ব আৰু তাৰপিছত এইটোত মানে আৰু এবাৰ টিপিব ষ্টাৰ্ট হৈ যাব তো মই চলাই পেলাই আপোনালোকে দেখুৱাইছোঁ তাৰপিছত ষ্টাৰিংটো মানে কেনেকৈ কণ্ট্ৰল কৰিব লাগে কেনেকৈ ধৰিলে মানে ভাল কেনেকৈ ধৰিলে মানে এক্সিডেণ্টটো মানে কম হ'ব পাৰে আপোনালোকে মানে কিছুমান হয়তো নতুন মানে কিছুমানে নজনাৰ কাৰণে যিবিলাক নাজানে সিহঁতৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ আপোনালোকে চাওক তো গাইছ তাৰপিছত ষ্টাৰ্ট কেনেকৈ হ'ব তাৰপিছত সেইটো চাওক মানে এই মানে ক্লাছটো এনেকৈ ফুল ধৰিব লাগিব ফুল ধৰাৰ পিছত আপোনালোকে ইয়াত মানে অট'মেটিক আহি যাব এইটো চাইছে আপোনালোকে ইয়াত মানে হেৰি আহি গৈছে ষ্টাৰ্ট মানে ইয়াত টিপিব দিছে এবাৰ টিপিলেই মানে ষ্টাৰ্ট হৈ যাব এতিয়া মই মানে গোটেইখিনি ধৰিছোঁ এতিয়া দেখি আছে প্লাছ চুইচ মানে ষ্টাৰ্ট চুইচ মানে ইয়াত মানে এবাৰ টিপিব দিছে টিপিলেই মানে ষ্টাৰ্ট হৈ যাব আপোনালোকে চাওক মানে ষ্টাৰ্ট দি আছোঁ মই এতিয়া মানে ক্লাছ গোটেইখিনি ধৰিছোঁ মই এতিয়া এবাৰ টিপি দিম ষ্টাৰ্ট হৈ যাব চাওক আপোনালোকে ষ্টাৰ্ট হৈ গৈছে আপোনালোকে দেখিছেই এইটো এই পিকআপটো দেখি আছে আপোনালোকে মানে হৈ আছে হেৰি আছে আৰু তেলটো চাওক মানে তেলটো বহুত ফুলেই হৈ আছে অলপ কম আছে ফুল হৈ আছে আৰু এতিয়া মানে মই এতিয়া চলাম মানে কেনেকৈ কি কৰিব লাগিব এতিয়া মানে গোটেইখিনি মই ইয়াতে ক্লাছটো ধৰিছোঁ আপোনালোকে দেখুৱাইছোঁ গোটেইখিনি ধৰিছোঁ তাৰপিছত আপোনালোকে কি কৰিব এইটো যিটো আছে এইটো মানে 4 চকা মানে ধৰি লওক এটা লক বুলি ক'ব লাগে মানে এইটো মানে এইটো ধৰি পেলাই তাৰপিছত এইটো মানে নমাই দিব নমাৰ পিছত তাৰপিছত পিকআপ দিব আৰু মানে এতিয়া ক্লাছ ধৰাই হৈ আছে এতিয়া মানে গিয়াৰ লগোৱাৰ পিছত তাৰপিছত এই পিকআপটো দিলে মানে এতিয়া গাড়ী যাব তো মই দেখুৱাই আছোঁ আপোনালোকক AC দিছোঁ ফুল AC দি লৈছোঁ এতিয়া মই একত লগাম এতিয়া তো আপোনালোকে দেখিছে একত লগোৱা হৈছে মই এতিয়া মানে লাহে লাহে পিকআপ দিম আৰু এইটো ক্লাছটো এৰিম তো আপোনালোকে দেখক ক্লাছ এৰিছোঁ পিকআপ দি আছোঁ আপোনালোকে দেখিছেই তো গাড়ী গৈ আছে এতিয়া আপোনালোকে দেখিছে আপোনালোকে মানে 2 নম্বৰ গিয়াৰ কেনেকৈ লগাব এইটো আপোনালোকে ষ্টাৰ্ট এতিয়া 1 নম্বৰত গৈ আছোঁ 2 নম্বৰত কেনেকৈ লগাব তো 2 নম্বৰটো হ'লে ক্লাছটো ফাৰ্ষ্টতে ধৰিব লাগিব ক্লাছটো মই ধৰিছোঁ এতিয়া ক্লাছটো ধৰি পেলাই তাৰপিছত এইটো আনি পেলাই তাৰপিছত ডাইৰেক্ট কেনেকৈ দিব তাৰপিছত এতিয়া 2 নম্বৰ লাগি গৈছে মই এতিয়া পিকআপ দিম এতিয়া আকৌ গৈ আছে 2 নম্বৰত গৈ আছে আপোনালোকে দেখিছেই তো বহুতো হয়তো নাজানে কেনেকৈ চলাব লাগে তো ফাৰ্ষ্টখিনি মই দেখুৱাই লৈছোঁ কেনেকৈ কি কৰিব লাগে তো যিমান পাৰিছোঁ মই ইমানে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক তো নতুন চেনেল হয় এইটো আপোনালোকে সদায় ছাপোৰ্ট কৰিব কিছুমান নজনা কথাখিনি হয়তো ভুল হ'ব পাৰে সেইখিনি আপোনালোকে কমেণ্ট কৰি জনাব যে কোনখিনিত ভুল হৈছে সেইখিনি মানে জনাবলৈ চেষ্টা কৰিব মই সেইখিনি মানে শুধৰণি কৰিবলৈ চেষ্টা কৰিম নতুন চেনেল হয় এইটো মানে এতিয়াচোন অলপ ভুল হৈ থাকিব ন তো আপোনালোকে ছাপোৰ্ট কৰিলেহে মানে ইমান মানে হেৰি হ'ব পাৰিম মই আগুৱাব পাৰিম আপোনালোকে সদায় মোৰ লগত ছাপোৰ্ট কৰিব আৰু যিমান পাৰে ইমানে মোৰ লগত থাকিব সদায় তো মই মাজে মাজে কিছুমান কণ্টেণ্ট লৈ পেলাই ভিডিঅ' দি আছোঁ আপোনালোকে তো ভিডিঅ'টো সেয়ালৈকে চাব তো আপোনালোকে দেখিলেই মানে গাড়ী কেনেকৈ চলাব লাগে তো এইটো মানে কিছুমানে হয়তো এনেকুৱা ধৰে এইটো মানে ষ্টাৰিংটো এতিয়া মই 2 নম্বৰত গৈ আছোঁ আপোনালোকে দেখিছেই ষ্টাৰিংটো এতিয়া ফাইনেলি আপোনালোকে কেনেকৈ ধৰিব
এতিয়া ষ্টাৰিংটো মই এতিয়া চিধা হৈ আছে, এইটো অট'মেটিক যাব, আপোনালোকে দেখিছে অট'মেটিক মানে এইটো কিছুমান গাড়ীত হয়তো অট'মেটিক নহয়। তো এইটো কাৰণে মই ভাবিছোঁ মানে আপোনালোকে দেখুৱাই দিম, মানে কিছুমান হয়তো মানে এইটোত মানে এৰি দিলেও অট'মেটিকলি মানে চিধা হৈ যাব ষ্টাৰিংটো, আৰু কিছুমান গাড়ীত অট'মেটিকলি নহয়। এইটো টপ মডেল হয়, এইটো মাৰুতি চুজুকি মানে ডিজাৰ হয়। তো আপোনালোকে মানে ভিডিঅ'টো হেয়াৰলৈকে চাওক, তেতিয়া বুজি পাব। তো গাইছ আপোনালোকে মানে এই টুটটোত শব্দ দি আছে যে, এই শব্দটো মানে কিহৰ কাৰণে দি আছে, মই মানে গাড়ীটোৱে মানে এইটো টপ মডেল হয়, মানে এইটো কাৰণে মোক ছিংগল দি আছে, মানে ৱাৰ্ণিং দিছে মোক কেনেকৈ মানে ছিট বেল্টটোৰ কাৰণে, ছিট বেল্ট লগোৱা নাই যিহেতু মই এইটো কাৰণে ছিংগল দিছে, মোক ছিট বেল্ট লগাব দিছে। ছিট বেল্ট লগালে অট'মেটিকলি মানে এই ভইচটো মানে আৱাজটো অফ হৈ যাব, এইটো কাৰণে এইটো মানে অট'মেটিকলি হয়। তো আপোনালোকে কিছুমানে মানে সদায় আপোনালোকে ছিট বেল্ট লগাবলৈ চেষ্টা কৰিব, গাড়ী যোনে চলাই আছে, মানে নতুন যিবিলাক হয়। তো মই আজি ফিল্ডত দেখুৱাইছোঁ, ৰাস্তাত দেখুওৱা নাই, ৰাস্তাত হয়তো বহুত জাম থাকিব পাৰে, আপোনালোকে দেখুৱাবলৈ নোৱাৰিম। মই এতিয়া 2 নম্বৰত লগাই আছোঁ, মানে এইটো মানে 30ত ফিল্ডত বহুত গৰু ছাগলী আছে, এইটো কাৰণে মই 3ত লগোৱা নাই। 3ত লগালে প্ৰায় 30ৰ ওপৰত যাব লাগিব, মই 10ত বা 15ত গৈ আছোঁ, আপোনালোকে দেখি আছে। তো আজি ভিডিঅ'টো ইমান আছিলে, যিমান পাৰিব ইমানে শ্বেয়াৰ কৰিব, আৰু সদায় মোৰ লগত থাকিব, আৰু যিমান পাৰি আছে ইমানেই মানে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু লাইক এটা দি দিব ভাল লাগিলে। নতুন কোনোবা আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইমানেই আছিলে আজি ভিডিঅ'টো, থেংক ইউ।